জানি বিক্রি কৰিছিল না জানি বিক্রি কৰিছিল আপুনি ন এটো কথা হেৰি আপোনালোকে এখিনিতে বিক্রি কৰিছিল আপুনি কিতাপখিনি ক'ত বিক্রি কৰিছিল কিতাপখিনি আপুনি যে পাঠ্যপুথিখিনি বিক্রি কৰিলে ক'ত বিক্রি কৰিলে আপোনালোকে এটো কৰিব নালগে দিয়কচোন নালাগে বাইদেউ কওকচোন মই তাৰমানে মই জানি বিক্ৰী কৰা নাই তাৰমানে এটো হেতু ৰুম মই চাব গলো চাব যাওঁতে লেটৰা হোৱা কাৰণে কিতাপখিনি তাৰমানে পৰীক্ষা শেষ হোৱাৰ পিছত কিতাপখিনি ললো আৰু লোৱাৰ পিছত তাৰমানে কিতাপখিনি মই 6 মাহ যে নাথকিলো তাতে তেওঁলোকে থৈছে মই গম নাপাওঁ তাৰ পিছত আৰু মই কি কৰিলো হেতু মানে এখিনি বহুত আৱৰ্জনা হৈ আছে গতিকে এখিনি বেছি তাৰমানে এনকে হে কৈছিলো তাৰ পিছত চকীদাৰে কাক জনাইছিল আপুনি ন জনোৱা মই কাকো নাই তাৰ পিছত মই মতালি বিক্রি কৰিছে আপুনি মই মতালিত বিক্ৰী কৰা নাই কিহৰ কাৰণে বিক্রি কৰিছিল আপুনি কিতাপখিনি মই বোলো যাবৰ লেটৰা হৈ আছে এখিনি নিয়ম আছে নেকি চৰকাৰী কিতাপ বিক্রি কৰা বা এটো মই গমো পোৱা নাই মই জানা নাই এটো আপুনি নাজানে প্ৰধান শিক্ষয়িত্ৰী এগৰাকী আপুনি নাজানে নেকি এটো ভুল হ'ল আৰু মোৰ এটো মই ভুলটো হেৰি কৰিছো মই কিতাপখিনি লৈ আহিম এতিয়া লৈ আহিলে সমস্যা এটা সমাধান হৈ যাব নেকি ন মই জানা নাছিলো কাৰণে মোৰ এটো হেৰি হৈছিল আৰু আপুনিটো আগতেও সাসপেন্ড হৈ আছে কিহৰ কাৰণে সাসপেন্ড হৈছিল আগতে কিহৰ কাৰণে সাসপেন্ড হৈছিল মানে আৰু কি মই এছএমডিসি মানে এই হেৰি মানে প্ৰসিডিংটো লেখা নাছিলো হেতুৰ কাৰণে মানে খৰচৰ মানে কোভিডৰ কাৰণে মিটিং কৰিব পৰা নাছিলো আৰু হেতুৰ কাৰণে হেৰি কৰিছিল আপোনাৰ বিদ্যালয়ত আৰু বহুত অভিযোগ আছে আপুনি মধ্যাহ্ন ভোজন নিদিয়ে ছাত্ৰ-ছাত্ৰীক কি ক'ব এই ক্ষেত্ৰত মধ্যাহ্ন ভোজন দিয়ে থাকো আজি দিয়ে নহ'ল কি আজি খৰি নাই তাৰমানে খৰি সদায় নাথাকে আপোনাৰ খৰি পোৱা নাই মিলো ইয়াতে নাই যোৱাকালি দিয়া নাই যোৱাকালি শিল্পী দিৱস আছে কালি চিংৰা খুৱাই দিছো চিংৰা খুৱাই দিছো এজনী ছোৱালীৰ এগেইনষ্টে 7 টকা কিবা পইচা এটা চিংৰা 7 টকা যায় গতিকে কালি আমাৰ ৰেষ্ট্ৰিক্টেড আছিল কাৰণে চিংৰা 1 টকা খুৱাই দিছো আৰু এইটোৱেই মই কিতাপখিনি মই নাজানা কাৰণে হেৰি হ'ল মই ঘূৰাই আনিম কিতাপখিনি আনাৰ কাৰণে বিক্ৰী কৰাটো হয় মই নাজানি পেলাই এইটো কৈছিলোঁ মই ঠিক কিন্তু মই পৰহি কৈছোঁ চকীদাৰে কিন্তু মানুহ মাতি পেলাই লগে লগে কালি এইটো কাম কৰিলে কালি আমাৰ নহয় কালি মোক সোধাই নাই নহয় লেটৰা হৈ থকাৰ কাৰণে মই এইটো কৈছিলোঁ টকা চকা একো নাজানো আজি মোক 1100 টকা দিছে মই এইটো আছে চকীদাৰ আছে 1100 টকা দিয়া নাই বিজু 1100 টকা মোক 500 টকীয়া দুখন 500 টকীয়া দুখন 100 টকীয়া এখন হে হে আপুনি বিক্ৰী কৰাটো মানি লয় নে নলয় আপুনি বিক্ৰী কৰাটো হয় মই বিক্ৰী মানে কি লেটৰা হৈ থকাৰ কাৰণে এইটো হেৰি কৰিলোঁ আৰু সেইটো মানে মই এতিয়া মই নাজানা কাৰণে 10টা মানতে গম পাওঁ এই আমাৰ চিআৰচি এখেতে মোক জনাই ফোন কৰি যে যোগী সত্যানন্দ হাইস্কুলৰ যিহেতু মই প্ৰেচিডেণ্ট গতিকে কিতাপৰ অলপ বিক্ৰী কৰা খেলি মেলি হৈছে আপুনি আহিব লাগে বুলি ক'লে সেইকাৰণে মই আহিছোঁ আহি এখেতসকলৰ লগতে মই ষ্টাফো সুধিলোঁ ইতিমধ্যে বিক্ৰী কৰাটো হেডমাষ্টাৰে কৈছে যে মই নাজানাৰ কাৰণে এইটো হৈছে মোৰ ভুল হৈছে এইটো স্বীকাৰ কৰিছে আৰু কিতাপখিনি ঘূৰাই আনিম গতিকে সেনেকৈ কৈছে সেইখিনি কৈছে আপোনাক জনাইছিল নেকি আমাক জনোৱা নাই আমাক কোনো জনোৱাই চিআৰচি নজনালে মই গমেই নাপালোঁ হয় আপুনি বিদ্যালয়খনৰ কি দায়িত্বত আছে মই এছএমডিচিৰ প্ৰেচিডেণ্ট হয় এতিয়া আমাকো জনাব লাগিছিল সুধিব লাগিছিল কিন্তু সোধা নাই এইটোতো এছএমডিচিৰ প্ৰেচিডেণ্টক সুধিলে তো মই ক'লোহেঁতেন তেখেতে এতিয়া কৈছে যে মানে ভুলক্ৰমে এইটো ভুলক্ৰমে হ'ব নোৱাৰে নহয় চৰকাৰী কিতাপ কোনো পদ্ধতিয়ে বিক্ৰী কৰিব নোৱাৰে যদি বেছি হয় অন্য স্কুলক দিব পাৰে আৰু নতুবা ইয়াত বুক বেংক কৰি ৰাখিব পাৰে গতিকে সেইখিনি ব্যৱস্থা থকাৰ পিছতো আৰু ইতিমধ্যে 6 মাহ আগতে ছাছপেনশ্যন আছিল সেই মানুহে এনেকৈ ভুল কৰিব নালাগে আমি আশা কৰোঁ যাতে বাৰে বাৰে খেলি মেলি কৰি স্কুলখন যাতে শিক্ষাৰ পৰিস্থিতি বিনষ্ট নকৰে সেইটো আশা ৰাখিছোঁ এই ক্ষেত্ৰত আমি অফিচৰ নিৰ্দেশ মৰ্মে আমাৰ DPOTT ছাৰৰ নিৰ্দেশ মৰ্মে আহি আমি ঘটনাস্থলত উপস্থিত হ'লোঁ যোগী সত্যানন্দ গাৰ্লছ হাইস্কুল আমি 3জনীয়া এটা গ্ৰুপ আহিলোঁ আমাক পঠিয়াইছিল তেওঁলোকে আহি পেলাই আমি বাইদেউৰ লগত কথা বাৰ্তা ক'লোঁ সুধিলোঁ বাইদেৱে ভুলক্ৰমে কিতাপখিনি যোৱাকালি বিক্ৰী কৰা বুলি আমাক কৈছে আৰু পিছত যেতিয়া জানিব পাৰিলে যে সৰ্বশিক্ষাৰ কিতাপ কেতিয়াও বিক্ৰী কৰিব নোৱাৰি এইটো চৰকাৰীভাৱে বাধা নিষেধ দিয়া আছে তাৰপিছত তাই আকৌ আমাক পুনৰ কৈছে যে মই আলোচনা কৰিছোঁ বিক্ৰী কৰা মানুহজনৰ লগত কিতাপখিনি মই আকৌ ঘূৰাই আনিম এই কথাটো আমাক নিশ্চিতি প্ৰদান কৰিছে কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে ঘূৰাই কিন্তু আহা আমি দেখা নাই যিজন মানুহে কিতাপখিনি নিছে তেওঁ বোলে কিবা কামত নলবাৰী মোকালমোৱাত গৈছে গতিকে যি জায়গাত কিতাপখিনি নি ৰাখিছে সেই ৰুমটোৰ চাবি বোলে নাই
চাবিটো আহি পোৱাৰ পিছত আকৌ গোটেই কিতাপখিনি ঘূৰাই আনিব বুলি আমাক কথা দিছে। কাৰ মতে কিতাপখিনি বিক্ৰী কৰা হ'ল বাৰু? এইখিনি তাই নিজা সিদ্ধান্ত মৰ্মে বহুত দিন ধৰি কিতাপখিনি জমা হৈ আছে, গতিকে ৰুমটো চাফা কৰিব লাগে, সেই উদ্দেশ্যৰে মানে কিতাপখিনি বিক্ৰী কৰা কৈছে তাই। আৰু তাই কৈছে যে বিভিন্ন বহীপত্ৰৰ লগত সৰ্বেক্ষাৰো কেইখনমান কিতাপ গুচি গ'ল। গতিকে যিয়ে নহওক মোৰ ভুল হৈছে, মই এই ক্ষেত্ৰত অনুভৱ কৰিব পাৰিছোঁ, মই গোটেই কিতাপখিনি আকৌ ঘূৰাই আনিম। যিহেতু আপুনি এগৰাকী CRCৰ দায়িত্বত আছে, গতিকে এই ক্ষেত্ৰত প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে কিবা আইনী ব্যৱস্থা লোৱা হ'ব বুলি ভাবে নেকি? এই ক্ষেত্ৰত এতিয়া আমাক যিহেতু অফিচৰ পৰা পঠিয়াইছে, এটা ৰিপৰ্ট দিব দিছে, আমি ৰিপৰ্টটো তেওঁলোকক দিম অফিচত, তাৰপিছত অফিচিয়েলি বিভাগে কি ব্যৱস্থা লয় সেইটো দেখা যাব।